নমস্কাৰ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, আমি এফালে গৈ আছোঁ। মোৰ কাষৰ চিটত আছে ভাইটি এটা আৰু মোৰ পাছফালে বহি আছে আৰু দুজন। আমি আচলতে সাপেখাতি হস্পিটেলহে যাবলৈ ওলাইছোঁ। মোৰ বহুত দিনৰ পৰা কাহ হৈ থকাৰ কাৰণে ডাক্তৰক দেখাওঁ বুলি ওলাইছোঁ আৰু মোৰ পাছফালে বহি থকা কেইজনৰ কাহ, সেইবাবে একেলগে যাবলৈ ওলাইছোঁ। আৰু কিছু দূৰ যোৱাৰ পিছতে আমাৰ শান্তিপুৰ বাগিচাৰে ফেক্টৰী পোৱা যায়। এয়া দেখিছেনে, পাইছোঁহি। আমাৰ ঘৰৰ পৰা প্ৰায় 10 মিনিটমান সময় লাগে আৰু মোৰ মানুহজনো ইয়াতে কৰ্মৰত। আৰু এয়া দেখিছেনে, এক চাইডে আছে আমাৰ শান্তিপুৰ বাগিচাৰে কোৱাৰ্টাৰসমূহ আৰু এক চাইডে আছে চাহ গছসমূহ। আৰু অলপ দেৰি যোৱাৰ পিছতে আমাৰ শান্তিপুৰ চাহ বাগিচা শেষ হয় আৰু শেষতে এখন নদী বৈ গৈছে। নদীখন পাৰ হৈয়ে এই আমাৰ বৰাচালি বাগিচা ষ্টাৰ্ট হয়। এয়া দেখিছেনে, এই ব্ৰিজখন পাৰ হ'লে আমাৰ বৰাচালি বাগিচা ষ্টাৰ্ট হয়। এইখনেই হৈছে বৰাচালি চাহ বাগিচা। ইমান ধুনীয়া এটা দুয়োকাষে শাৰী শাৰীকৈ এই চাহ গছবিলাক আপোনালোকে দেখিছেনে। এয়া এটা সুন্দৰ পৰিৱেশ। এনেদৰে পৰিৱেশৰ মাজেৰে গৈ সঁচাকৈয়ে বহুত ভাল লাগে। আমাৰ আশে পাশে বহুকেইখনেই চাহ বাগিচা আছে। শান্তিপুৰ বৰাচালিৰ লগতে আছে বৰহাট, ভূঞাঘাট আৰু ধনেখনা, তেনেদৰে শালকাঠনিত আটাইকেইখন ওচৰা ওচৰিকৈ আমাৰ বাগিচা আছে। আৰু এয়া দেখিছেনে, অলপ দূৰ যোৱাৰ পিছতে আমাৰ মেইন ৰাস্তা পোৱা যায়। এয়া আমি মেইন ৰাস্তাত উঠিলোঁগৈ আৰু এনেদৰে আটাইকেইটা কথা বতৰা পাতি মেলি গৈ আছোঁ। আৰু এনেদৰে গৈ ভালেই লাগে বাৰু। এয়া ৰ'দ চেঙাও ওলাই আছে ধুনীয়াকৈ। এটা ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এনেদৰে গৈ সঁচাকৈয়ে বহুত ভাল লাগে। আৰু মোৰ এই ভিডিঅ'বিলাক আপোনালোকে কেনে পায় বাৰু জনাবচোন, কমেণ্ট কৰিব। ভাল হ'লেও কৰিব, বেয়া হ'লেও কৰিব আৰু লাইক এটা কৰি দিব, শ্বেয়াৰো কৰিব, যাতে মোৰ ভিডিঅ' বনোৱাত সহায় হয় আৰু উৎসাহ পাওঁ আগলৈকৈ। আৰু মই বৰ বিশেষ কথা ক'বও নাজানো বাৰু। নতুনকৈ চেনেলটো খুলিছোঁ, বৰ বিশেষ কথা কৈও পোৱা নাই। আৰু এনেদৰে কথা বতৰা পাতি মেলি আমি পালোঁগৈ। এয়া দেখিছেনে, সাপেখাতি স্বাস্থ্য কেন্দ্ৰ। আৰু ময়ো নামি গ'লোঁ ডাক্তৰক দেখাবলৈ আৰু মোৰ লগত অহা বাকীকেইজনৰ বেলেগ এজন ডাক্তৰক দেখালে। এনেদৰে দেখাই মেলি মোৰ অৱশ্যে সোনকালেই হ'ল আৰু সিহঁতৰহে অলপ দেৰি হোৱাত আমি সেই ভাইটিটোৰ লগতে গাড়ীতে বহি থাকিলোঁ অলপ দেৰি সিহঁতৰ কাৰণে অপেক্ষা কৰি। আৰু মোৰ এই ভিডিঅ'টো কেনে পালে জনাবচোন। আজিলৈ বাই।